ও ফুলা বাই ও বাই হ্যাঁ এটা কি লেখা আছে এ ক'ত লেখা আছে বাপা এই কাগজখনত কি লেখা আছে কিহত লেখা আছে এই ইংলিছত লিখা আছে এই কি লিখা আছে কচোন ইংলিছ মই পাৰো দে হা পাৰা পাৰো দে এই ইংলিছ মই আগতে স্কুলত গেলি মাষ্টৰে একেবাৰে ইংলিছ মোক কবিতা লিখা দে মাতিব দে মই বহুত চখাইছিলো বোলে আৰু ঘৰত আহি মাষ্টৰে আমাৰ মাৰ আগত দেউতাৰ আগত কয় মই বোলে বহুত চখা ইংলিছত হয় নেকি ও তই তাৰমানে স্কুলত পঢ়ি থকা টাইমত বৰ চকা আছিলে নেকি বা গম নাপাওঁ দে আৰু আৰু সৰু সৰু ছোৱালী গিলা মই ইংলিছ পঢ়িছিলো হয় নেকি এতিয়া মই মাষ্টৰনী বাইদেউ ইংলিছ পঢ়োই নহয় সেইকাৰণে মাষ্টৰনী বাইদেউ পঢ়োৱা কৰিলে কাৰণে মই এতিয়া নপঢ়াওঁ হয় নেকি নহ'লে মাষ্টৰনী বাইদেউৰ এটা সন্মানৰ কথা আছে নে সেইকাৰণে মই এতিয়া বাদ দিলো আগতে মই বৰ চোখা আছিলো হয় সেইটো বাৰু হয় বাৰু এ নহয় ইয়াতে কি লিখা আছে কচোন তই কি লিখা আছে ইয়াতে ইয়াতে কি লিখা আছে কচোন ইংলিছত লেখা আছে নেকি বাপা ইংলিছতে লেখা আছে মই আগবাৰ আমেৰিকাত এটা চাকৰি পাইছিলো আমেৰিকাত মানুহগিলাৰ লগত ইংলিছ ক'ব লাগে নহয় মোৰ ইংলিছটো আৰু অলপমান ওপৰ লেভেলো সেইকাৰণে কোনো মোৰ ইংলিছটো বুজি নাপালি মই সেইকাৰণে চাকৰিটো নকৰিলো দে এই চাকৰিটো মই নকৰিলো নহয় তই সেইগিলা কথা কিয় উলিয়াই আছা এই কাগজখনত কি লিখা আছে কচু ৰচোন আৰু নগানো জীয়াকে তাই আগতে মোক তাতে টিউচন কৰিছিল হয় নেকি তাৰে পাছত মাষ্টৰনী বাইদেউ তাতে গেল এতিয়া সেইকাৰণে এতিয়া আগতে মোক তাত টিউচন কৰি উঠি তাৰপিছত মাষ্টৰনী বাইদেউ তাতে গেল এই ফুলা বাইনো ক'ৰ কথা ক'ত কৈ আছা মই তোক কি সুধিছো বাই ইয়াতে কি লিখা আছে ৰচোন মই এতিয়া নগানোৰ মাকত তাকে যাব লাগে মোৰ এটা বহুত ডাঙৰ সকাম আছে এই নহয় বাই এই কাগজখনত কি লিখা আছে তই দেখোন বহুত ইংলিছ জানা কৈছো কি লিখা আছে ইয়াতে ইয়াতে কি লিখা আছে ইয়াতে কি লিখা আছে হা কি চাকৰাছ হয় দে বাই তোৰ আকৌ ইংলিছটো বৰ আকৌ ওপৰ লেভেলৰ